নমস্কাৰ বন্ধু বান্ধৱীসকল, হামে ফৌজি চেনেলত আপোনাক স্বাগতম। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, অৰুণাচল প্ৰদেশৰ প্ৰাচীনতম প্ৰত্নতাত্ত্বিক স্থান। এক বৰা ইটাৰ দ্বাৰা নিৰ্মিত পাহাৰী দুৰ্গ বুলি ক'ব পৰা যায়। ইয়াক কি নামেৰে জনা যায়? উত্তৰটো হ'ব ভীষ্মকনগৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা ঘণ্টাটো বজাবলৈ নাপাহৰিব। আমি আগৰ প্ৰশ্নবোৰলৈ আগবাঢ়ি যাওঁ। 2 নম্বৰ প্ৰশ্নটো হ'ল, শিৱসাগৰ চহৰৰ পূবত অৱস্থিত আৰু এয়া আহোমসকলৰ প্ৰথম ৰাজধানী আছিল। ই আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ অন্য সদস্যসকলৰ মৈদাম বা সমাধিক্ষেত্ৰৰ বাবে বিখ্যাত। কিছু পৰিমাণে ইজিপ্তৰ পিৰামিডৰ লগত ইয়াৰ সদৃশ্য আছে। উক্ত ঠাইখনৰ নাম কি? উত্তৰটো হ'ব চৰাইদেউ। 3 নম্বৰ প্ৰশ্নটো হ'ল, ই গুৱাহাটীৰ দক্ষিণ দিশৰ সান্ধ্যাঞ্চল পাহাৰৰ ওপৰত অৱস্থিত। মহান বৈদিক ঋষি বশিষ্ঠৰ নাম অনুসৰি ইয়াক নামকৰণ কৰা হৈছে। য'ত বশিষ্ঠ মুনি বসবাস কৰিছিল, ইয়াৰ নামটো কি? উত্তৰটো হ'ব বশিষ্ঠাশ্ৰম। 4 নম্বৰ প্ৰশ্নটো হ'ল, জনপ্ৰিয়ভাৱে পূবৰ স্কটলেণ্ড বুলি কোৱা হয়। ই ভাৰতৰ অগ্ৰণী পৰ্বতস্থল আৰু ই চমু আমোদ ভ্ৰমণ বা দীৰ্ঘকালীন অৱকাশ উভয়ৰে বাবে আদৰ্শ লক্ষ্যস্থান। ই মেঘালয়ৰ ৰাজ্যৰ ৰাজধানী। ইয়াৰ নাম কি? উত্তৰটো হ'ব শ্বিলং। 5 নম্বৰ প্ৰশ্নটো হ'ল, শ্বিলং চহৰৰ মধ্যভাগত অৱস্থিত। ই 100 বছৰীয়া পুৰণি চিত্ৰপথ সুন্দৰ হ্ৰদ বা সবাতোকৈ জনপ্ৰিয় স্থান। স্থানীয় বাসিন্দাসকলে ইয়াক শ্ৰী পলক নামৰ এজন কাৰ্যবাহী অভিযন্তাৰ নাম অনুসৰি নান পলক অৰ্থাৎ পলক হ্ৰদ হিচাপে ক'বলৈ পচন্দ কৰে। এই হ্ৰদটোৰ নাম কি? উত্তৰটো হ'ব ৱাটাৰছ হ্ৰদ। 6 নম্বৰ প্ৰশ্নটো হ'ল, ই মিজোৰামৰ এক অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক চহৰ। এই কৃষি প্ৰধান অঞ্চলটোত 5টা ৰেচন কেন্দ্ৰ আছে। বাণিজ্যিক চহৰখনৰ নাম কি? উত্তৰটো হ'ব চম্পাই চহৰ। 7 নম্বৰ প্ৰশ্নটো হ'ল, সমুদ্ৰ পৃষ্ঠৰ পৰা 145 মিটাৰ উচ্চতাত অৱস্থিত ই নাগালেণ্ডৰ দুৱাৰমুখ। ই ৰাজ্যখনৰ বাণিজ্যিক কেন্দ্ৰ আৰু নাগালেণ্ডৰ একমাত্ৰ বিমান বন্দৰটি ইয়াতে অৱস্থিত। ঠাইখনৰ নাম কি? উত্তৰটো হ'ব ডিমাপুৰ। নাগালেণ্ডৰ দুৱাৰমুখ বুলি জনা যায়। 8 নম্বৰ প্ৰশ্নটো হ'ল, সমুদ্ৰ পৃষ্ঠৰ পৰা 3841 মিটাৰ উচ্চতাত কিফিৰে জিলাত অৱস্থিত। ই নাগালেণ্ডৰ উচ্চতম শৃংগ। ই সমগ্ৰ শীতকালত বৰফাবৃত হৈ থাকে। শৃংগটোৰ নাম কি? উত্তৰটো হ'ব সাৰমতী শৃংগ। 9 নম্বৰ প্ৰশ্নটো হ'ল, ত্ৰিপুৰাৰ আগৰতলাৰ পৰা 55 কিলোমিটাৰ দূৰত অৱস্থিত। ই জল মহলটো হিন্দু আৰু মোগল স্থাপত্যৰ সঠিক সংমিশ্ৰণ। ই পূব ভাৰতৰ একমাত্ৰ হ্ৰদ মহল। ইয়াক পানীত ওলমি থকা স্তম্ভ, সুবাসিত গৃহ আৰু বাৰাণ্ডাৰ সৈতে আৰু কল্পনাৰ দুৰ্গ যেন দেখা যায়। এই মহলটোৰ নাম কি? উত্তৰটো হ'ব নীৰমহল। হ'ল পূব ভাৰতৰ একমাত্ৰ হ্ৰদ মহল। 10 নম্বৰ প্ৰশ্নটো হ'ল, অৰুণাচল প্ৰদেশৰ ক'ত প্ৰত্নতাত্ত্বিক স্থান গোমচি অৱস্থিত? উত্তৰটো হ'ব পাছিঘাটত প্ৰত্নতাত্ত্বিক স্থান গোমচি অৱস্থিত। 11 নম্বৰ প্ৰশ্নটো হ'ল, অৰুণাচল প্ৰদেশৰ কোনখন চহৰক আপেলৰ পাত্ৰ হিচাপে জনা যায়? উত্তৰটো হ'ব অৰুণাচল প্ৰদেশৰ দিৰাং চহৰক আপেলৰ পাত্ৰ হিচাপে জনা যায়। 12 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ চাহৰ ৰাজধানী ক'ত? উত্তৰটো হ'ব অসমৰ চাহৰ ৰাজধানী হ'ল যোৰহাট চহৰত। 13 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ কাক পূবৰ মানচেষ্টাৰ বুলি জনা যায়? উত্তৰটো হ'ব শুৱালকুছিক অসমৰ
পূবৰ মানচেষ্টাৰ বুলি জনা যায় 14 নম্বৰ প্ৰশ্নটো হ'ল কাক অসমৰ তৈল নগৰী হিচাপে জনা যায় উত্তৰটো হ'ব ডিগবৈ চহৰক অসমৰ তৈল নগৰী হিচাপে জনা যায় 15 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন চহৰক চিৰন্তন প্ৰেমৰ চহৰ হিচাপে জনা যায় উত্তৰটো হ'ব তেজপুৰ চহৰক অসমৰ চিৰন্তন প্ৰেমৰ চহৰ হিচাপে জনা যায় 16 নম্বৰ প্ৰশ্নটো হ'ল মণিপুৰৰ ক'ত INA সংগ্ৰহালয় অৱস্থিত উত্তৰটো হ'ব মণিপুৰৰ মৈৰাত INA সংগ্ৰহালয় অৱস্থিত 17 নম্বৰ প্ৰশ্নটো হ'ল মণিপুৰৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত উত্তৰটো হ'ব মণিপুৰৰ ৰাজ্যিক সংগ্ৰহালয় ইম্ফলত অৱস্থিত 18 নম্বৰ প্ৰশ্নটো হ'ল মেঘালয়ৰ কোনখন ঠাইক প্ৰকৃততে উত্তৰ পূব ভাৰতৰ শিলাবলয় বুলি কোৱা হয় উত্তৰটো হ'ব নাৰ্টিয়াং নামৰ ঠাইখনক উত্তৰ পূব ভাৰতৰ শিলাবলয় বুলি কোৱা হয় 19 নম্বৰ প্ৰশ্নটো হ'ল মেঘালয়ৰ কোনটো শৃংগ ঈশ্বৰৰ বাসস্থান হিচাপে জনা যায় উত্তৰটো হ'ব শ্বিলং শৃংগ ঈশ্বৰৰ বাসস্থান হিচাপে জনা যায় 20 নম্বৰ প্ৰশ্নটো হ'ল মেঘালয়ৰ কোনটো জলপ্ৰপাতক সাত ভনীৰ জলপ্ৰপাত হিচাপে জনা যায় উত্তৰটো হ'ব নচন গিথিয়াং জলপ্ৰপাতক সাত ভনীৰ জলপ্ৰপাত হিচাপে জনা যায় 21 নম্বৰ প্ৰশ্নটো হ'ল মিজোৰামৰ বৃহত্তম গুহা কি উত্তৰটো হ'ব পুকজিং মিজোৰামৰ বৃহত্তম গুহা 22 নম্বৰ প্ৰশ্নটো হ'ল মিজোৰামৰ সৰ্ববৃহৎ প্ৰাকৃতিক হ্ৰদ কি উত্তৰটো হ'ব তামডিল হ্ৰদ মিজোৰামৰ সৰ্ববৃহৎ হ্ৰদ প্ৰাকৃতিক হ্ৰদ বুলি জনা যায় 23 নম্বৰ প্ৰশ্নটো হ'ল নাগালেণ্ডৰ প্ৰাচীনতম আৰু সৰ্ববৃহৎ আউগ্ৰাম কি উত্তৰটো হ'ব উমাং নাগালেণ্ডৰ প্ৰাচীনতম আৰু সৰ্ববৃহৎ আউগ্ৰাম 24 নম্বৰ প্ৰশ্নটো হ'ল ত্ৰিপুৰাৰ হ্ৰদটোৰ নাম কোৱা যাৰ সমীপত প্ৰত্যেক বছৰে 14 ফেব্ৰুৱাৰীত সংক্ৰান্তি মেলা অনুষ্ঠিত হয় এই হ্ৰদটোৰ নাম কি উত্তৰটো হ'ব ডুম্বুৰ হ্ৰদ 25 নম্বৰ প্ৰশ্নটো হ'ল কোনে ত্ৰিপুৰাত উজয়ন্ত প্ৰসাদ নিৰ্মাণ কৰিছিল উত্তৰটো হ'ব মহাৰাজ ৰাধা কিশোৰ মাণিক্যই ত্ৰিপুৰাত উজয়ন্ত প্ৰসাদ নিৰ্মাণ কৰিছিল 26 নম্বৰ প্ৰশ্নটো হ'ল পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশৰ কোন জিলাত অৱস্থিত উত্তৰটো হ'ব পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত 27 নম্বৰ প্ৰশ্নটো হ'ল অসমত অৱস্থিত এছিয়াৰ এম্ফি থিয়েটাৰ বৃত্তাকাৰ ৰংগভূমিখনৰ নাম কি উত্তৰটো হ'ব ৰংঘৰ এছিয়াৰ এম্ফি থিয়েটাৰ বৃত্তাকাৰ ৰংগভূমি 28 নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটী মহানগৰৰ সবাতোকৈ বৃহৎ পৰ্যটক আকৰ্ষণ কেন্দ্ৰ কি মন্দিৰ উত্তৰটো হ'ব কামাখ্যা মন্দিৰ গুৱাহাটী মহানগৰৰ সবাতোকৈ বৃহৎ পৰ্যটক আকৰ্ষণ কেন্দ্ৰ 29 নম্বৰ প্ৰশ্নটো হ'ল মণিপুৰৰ লোকটাক হ্ৰদত অদ্বিতীয় কি দ্বীপ আছে উত্তৰটো হ'ব অপঙা দ্বীপ মণিপুৰৰ লোকটাক হ্ৰদত থকা অদ্বিতীয় দ্বীপ 30 নম্বৰ প্ৰশ্নটো হ'ল মণিপুৰৰ কোনখন বজাৰ দেশৰ একমাত্ৰ বজাৰ যাৰ স্বত্বাধিকাৰী মহিলা আৰু ব্যৱস্থাপনাও কেৱল মহিলাই কৰে উত্তৰটো হ'ব মণিপুৰৰ ইমা বজাৰ যাৰ স্বত্বাধিকাৰীও মহিলা আৰু ব্যৱস্থাপনাও কেৱল মহিলাইহে কৰে 31 নম্বৰ প্ৰশ্নটো হ'ল মেঘালয়ৰ ৰাজধানী যাক পূবৰ স্কটলেণ্ড হিচাপেও জনা যায় ঠাইখনৰ নাম কি উত্তৰটো হ'ব শ্বিলং যাক পূবৰ স্কটলেণ্ড হিচাপে জনা যায় 32 নম্বৰ প্ৰশ্নটো হ'ল নাগালেণ্ডৰ কোনখন জিলা এছিয়াৰ অন্যতম বৃহৎ আৰু জনবসতিপূৰ্ণ গাঁও উত্তৰটো হ'ব বৰা বস্তি নাগালেণ্ডৰ এছিয়াৰ অন্যতম বৃহৎ আৰু জনবসতিপূৰ্ণ গাঁও 33 নম্বৰ প্ৰশ্নটো হ'ল নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত উত্তৰটো হ'ব কোহিমাত নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত 34 নম্বৰ প্ৰশ্নটো হ'ল ত্ৰিপুৰাৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত উত্তৰটো হ'ব
ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয় আগৰতলাত অৱস্থিত। যদি আপুনি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে কিতাপ কিনিম বুলি ভাবি আছে, তেনেহ'লে মই আপোনাক 5খন কিতাপ ৰিকমেণ্ড কৰিব বিচাৰিছোঁ, যাৰ লিংকবোৰ মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপুনি লিংকৰ জৰিয়তে অনলাইন এমাজনৰ পৰা কিতাপবোৰ কিনি ল'ব পাৰিব আৰু দেৰি নকৰিব, কিয়নো এমাজনতো কিতাপৰ ষ্টক কমি হৈ আহিছে। গতিকে যদিহে কিনা নাই তেনেহ'লে সোনকালে কিতাপবোৰ কিনি ল'ব। আহক আমি আগৰ প্ৰশ্নবোৰলৈ আগবাঢ়ি যাওঁ। 35 নম্বৰ প্ৰশ্নটো হ'ল, কোন স্থানক অৰুণাচল প্ৰদেশৰ বনস্পতিৰ স্বৰ্গ হিচাপে জনা যায়? উত্তৰটো হ'ব ভালুকপুং চহৰক অৰুণাচল প্ৰদেশৰ বনস্পতিৰ স্বৰ্গ হিচাপে জনা যায়। 36 নম্বৰ প্ৰশ্নটো হ'ল, অৰুণাচল প্ৰদেশত অৱস্থিত বিশ্বৰ দ্বিতীয় উচ্চতম গিৰিপথটোৰ নাম কি আৰু ইয়াৰ উচ্চতা কিমান? উত্তৰটো হ'ব বিশ্বৰ দ্বিতীয় উচ্চতম গিৰিপথটোৰ নাম হ'ল চেলা গিৰিপথ। ই অৰুণাচল প্ৰদেশত অৱস্থিত আৰু ইয়াৰ উচ্চতা 14,000 ফুট ওখ। 37 নম্বৰ প্ৰশ্নটো হ'ল, অৰুণাচল প্ৰদেশত অৱস্থিত কোনটো মঠ এছিয়াৰ দ্বিতীয় বৃহত্তম আৰু ইয়াৰ উচ্চতা কিমান? উত্তৰটো হ'ব টাৱাং মঠ মনেষ্ট্ৰী, অৰ্থাৎ ইয়াৰ উচ্চতা হ'ল 10,000 ফুট ওখ। 38 নম্বৰ প্ৰশ্নটো হ'ল, অৰুণাচল প্ৰদেশৰ বিখ্যাত ঠাইখনৰ নাম উল্লেখ কৰা য'ত প্ৰত্যেক বছৰে মকৰ সংক্ৰান্তিৰ পূৰ্বৰ কুম্ভমেলা অনুষ্ঠিত হয়। উত্তৰটো হ'ব পৰশুৰাম কুণ্ড, য'ত মকৰ সংক্ৰান্তিত পূৰ্বৰ কুম্ভমেলা অনুষ্ঠিত হয়। 39 নম্বৰ প্ৰশ্নটো হ'ল, 1846 চনত নিৰ্মিত আৰু গুৱাহাটী মহানগৰৰ কেন্দ্ৰত অৱস্থিত অসমৰ প্ৰাচীনতম গীৰ্জাঘৰটোৰ নাম কি? উত্তৰটো হ'ব খ্ৰীষ্ট চাৰ্চ, গুৱাহাটী। 40 নম্বৰ প্ৰশ্নটো হ'ল, কাৰ স্মৃতিত মণিপুৰৰ শ্বহীদ মিনাৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰটো হ'ব মণিপুৰৰ সাহসী শ্বহীদসকলৰ স্মৃতিত, বিশেষকৈ বীৰ টিকেন্দ্ৰজিত আৰু থেঙ্গাল সেনাপতিৰ স্মৃতিত আৰু যিসকলৰ তাত ফাঁচি দিয়া হৈছিল তেওঁলোকৰ স্মৃতিত মণিপুৰত শ্বহীদ মিনাৰ নিৰ্মাণ কৰা হৈছিল। 41 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ চতুৰ্থ উচ্চতম জলপ্ৰপাতটো মেঘালয়ৰ চেৰাপুঞ্জীৰ পৰা 5 কিলোমিটাৰ দূৰত চেৰাৰিমৰ সমীপত অৱস্থিত। ইয়াৰ নামটো কি? উত্তৰটো হ'ব নহকালিকাই জলপ্ৰপাত। 42 নম্বৰ প্ৰশ্নটো হ'ল, মেঘালয়ৰ সৰ্ববৃহৎ নদী দ্বীপ কোনটো? উত্তৰটো হ'ব নংখানাম দ্বীপ, মেঘালয়ৰ সৰ্ববৃহৎ নদীদ্বীপ। 43 নম্বৰ প্ৰশ্নটো হ'ল, মিজোৰামৰ ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? উত্তৰটো হ'ব মিজোৰামৰ ৰাজ্যিক চিৰিয়াখানা আইজলত অৱস্থিত। 46 নম্বৰ প্ৰশ্নটো হ'ল, ই মিজোৰামৰ সৰ্ববৃহৎ প্ৰাকৃতিক হ্ৰদ। তুমি ইয়াৰ নাম ক'ব পাৰিবানে? অৰ্থাৎ প্ৰাকৃতিক হ্ৰদটোৰ নাম কি? উত্তৰটো হ'ব তামডিল হ্ৰদ, মিজোৰামৰ সৰ্ববৃহৎ প্ৰাকৃতিক হ্ৰদ। 45 নম্বৰ প্ৰশ্নটো হ'ল, নাগালেণ্ডৰ কোনটো গীৰ্জাক উত্তৰ পূব ভাৰতৰ বৃহত্তম গীৰ্জা হিচাপে গণ্য কৰা হয় আৰু ই ক'ত অৱস্থিত? উত্তৰটো হ'ব আৰাদৌৰা পাহাৰত অৱস্থিত কেথলিক গীৰ্জাক উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ গীৰ্জা হিচাপে গণ্য কৰা হয়। 46 নম্বৰ প্ৰশ্নটো হ'ল, নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব কহিমা, নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। 47 নম্বৰ প্ৰশ্নটো হ'ল, কোন চনত ত্ৰিপুৰাৰ অজয়ন্ত প্ৰসাদ নিৰ্মাণ কৰা হৈছিল? উত্তৰটো হ'ব 1901 চনত ত্ৰিপুৰাৰ অজয়ন্ত প্ৰসাদ নিৰ্মাণ কৰা হৈছিল। 48 নম্বৰ প্ৰশ্নটো হ'ল, 1917 চনত নিৰ্মিত ত্ৰিপুৰাৰ এই প্ৰাসাদৰ পূব অংশত বিশ্ববিখ্যাত কবি ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল বুলি কোৱা হয়। ইয়াৰ নামটো কি? উত্তৰটো হ'ব কুঞ্জবন প্ৰসাদ।
যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো চাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো বজাই দিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো চাই কিবা ভুল দেখিলে তলত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, অহা ভিডিঅ'বোৰত পুনৰ লগ পোৱাৰ আশাৰে জয় আইঅসম, জয় হিন্দ, জয় ভাৰত।